নমস্কাৰ বন্ধুসকল, আজি মই নলবাৰী গৈ আছোঁ। তো নলবাৰী কিয় গৈ আছোঁ আপোনালোকক গোটেইখিনি দেখাম আৰু বিয়াৰ চিঠি আনিব গৈ আছোঁ। তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ, আৰু কাৰ বিয়া কি আপোনালোকে গোটেই গম পাব। মই নলবাৰী গৈ আছোঁ, আপোনালোকে চাই থাকক। মোৰ পিছফালে আছে কোন দেখাম ভালকৈ। আহি প্ৰণিতা ৰেষ্টুৰেণ্ট পালোঁ, আৰু প্ৰণিতা ৰেষ্টুৰেণ্টৰ পৰা আৰু 2 কিলোমিটাৰমান হ'ব নলবাৰী টাউনত। তো নলবাৰী টাউনত গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু তো এইখনেই প্ৰণিতা ৰেষ্টুৰেণ্ট। গুৱাহাটীৰ পৰা আহিলে নলবাৰী নাপাওঁতে পায়। তো প্ৰণিতা কাষৰ ৰাস্তাৰে সোমাই যাম নলবাৰীত আমি। গেট পৰি গ'ল, এতিয়া ৰখি থাকিব লাগিব। বেছি টাইম নালাগে বাৰু, ৰাজধানী আহি আছেতো। এইখন দলং চিনি পাইছেনে আপোনালোকে? এইখন হৈছে পাগলাদিয়া নৈৰ দলং। মানে বহুত বছৰ লাগিল কমপ্লিট কৰোঁতে দলংখন, কিবা প্ৰব্লেম হৈ আছিল, সেইকাৰণে এতিয়া বহুত ভাল হৈছে। মানে এই জাম চাম এতিয়া নাই। কাষৰ দলংখনত আগতে মানে বহুত জাম হৈছিল আৰু ৰাস্তাও বেয়া আছিল। তো এতিয়া বহুত ভাল হৈছে। আপোনালোকক গোটেইখিনি দলংখন গোটেইখিনি দেখাই দিম আপোনালোকক, চাই থাকিব আৰু সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। তো আমি আহিছোঁ নলবাৰীৰ বৰ্ণিল প্ৰিণ্টাৰ্ছত। তাত বিয়াৰ চিঠি বনাব দিয়া আছিলে, তো সেইখিনি নিব আহিছোঁ। বৰ্ণিল প্ৰিণ্টাৰ্ছত আহিছোঁ, তাতে ৰখি আছোঁ। মানে বিয়াৰ চিঠি নিব লাগে। বিয়াৰ কাৰ হ'ব মোৰে দিয়ক, মোৰ নহয় দিয়কচোন চিঠি, কইনাৰ চিঠি নিব আহিছোঁ, মানে মোৰ কইনাজনীৰ। তো চিঠিখিনি আপোনালোকক দেখাই আছোঁ। চিঠি গোটাই দেখাম আৰু কেনেকুৱা বনাইছে, তো চাই থাকিব। 19 বহাগ, মে' 3 তাৰিখ হ'ব। তো আহিব সকলোৱে, যোনে যোনে মোক চিনি পায় ভালকৈ। তো বিয়াৰ চিঠিখিনি হৈছে, বেলেগত থৈ দিছে, তো আনিব গৈছে এতিয়া। বিয়াৰ চিঠিখিনি লৈ আমি ঘৰ যাম। চিঠিখিনি দিলে, এতিয়া ঘৰত যাওঁ। তো তাইকে ল'ব দিছোঁ, পিছফালে ল'ব আৰু ধুনীয়াকৈ। তো চাই থাকিব আপোনালোকে। এইখন অল্ড ষ্ট্ৰীট কেফ ৰেষ্টুৰেণ্ট। আগতে নাম আছিলে ইয়াৰে চাইনিজ হাট। তো এবাৰ খাইছিলোঁ ৰোল। এতিয়া সোমাওঁ দিয়ক, পইচাও নাই ইমান। অলপ গৈ থাকোঁ তেতিয়াহ'লে বলক গৈ থাকোঁ। বেলেগ এখন দোকানত চাহ খাম বলক। সৰু দোকানতে খাম, আৰু সৰু মানুহ যিহেতু সৰু দোকানতে খাই দিম আৰু। তো হাইৱেত উঠিলোঁ নলবাৰীৰ ভিতৰৰ পৰা ওলাই আহি। তো হাইৱেত ৰাতি গাড়ী চলাবলৈ যিমান ভাল ইমান ৰিক্সো, মানে এনেকুৱা বহুত গাড়ী আহি থাকে। তো চাই চিতি চলাব লাগে। ময়ো একদম 30ত চলাইছোঁ দিয়ক, চাওক আপোনালোকে। 30ত গৈ আছোঁ আৰু। আহি জাইজাবাৰী পালোঁ। তো জাইজাবাৰীত অলপ চাহ তাহ খাই লওঁ ফুলাৰেদি। তো নলবাৰীৰ পৰা আহিবলৈ মানে বেছি ধূলা বহুত, হয় ফুলাৰী আৰু চাহ খাই লওঁ দিয়ক। আৰু মানে প্ৰণিতা চনিতাত সোমোৱা নাই আৰু, ইমান পইচা নাই দিয়কচোন। তো দিগদাৰ কৈছোঁ, এইগিলা দোকানত খাই কিনে বহুত ভাল লাগে। ফুলাৰী আৰু চপ টপ আছে ইয়াতে, এইখিনি খাই বেছি ভাল লাগে। তো অলপ খাওঁ। ফুলাৰী চপ আৰু কণী চপ এনেকুৱা আছে কিবা কিবি। আমাৰেও লৈ ল'লে মানে ফুলাৰী আৰু চাহ। তো ধুনীয়া লাগিছে ফুলাৰীটো। আপোনালোকে জাইজাবাৰী চকৰ হয় দোকানখন।
আমি ইয়াতেই খাইছোঁ দিয়ক চাহ মানে খোৱা লোৱা হৈ গ'ল এতিয়া যাই থাকোঁ ঘৰৰ ফালে নেকি সন্ধিয়াও হৈ গ'ল বহুত তো ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব কমেণ্টত আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে ধন্যবাদ